হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বাই ঘৰত চাহ খাবলৈ, ৰাতিপুৱাই মাতাৰ কাৰণে। ভিন্ন পানী ভৰাই আছে নে কি? বাপৰে, বৰ ধুনীয়া ধুনীয়া খেতি কৰিছে দেই। ক'ত পানী দিছে ন ভিন্দু? এয়া আমাৰ ভিন্দুৱে তামোল পুলিত পানী দি আছে। একদম এজন সৰু সুৰা কৃষকে আৰু দেই। এয়া কি ধুনীয়াকৈ তামোল পুলি পচাইছে নহয়। বাৰীত পানী দিছে, ৰাতিপুৱা গধূলি সদায় পানী দিয়ে ন? 2টা বজাত। মুখখন কি তামোল হয়? এইজোপা আৰু কেইদিনৰ পিছত লাগিবগৈ। কি তামোলজোপাৰ নাম কি? এইটো হেৰি হয়, এই চাপৰতে লগা তামোল। ক'ৰ পৰা আনিছিলে? এইটো 100 টকা দি এটা আনিছিলোঁ। বজাৰৰ পৰা ন? বজাৰ নহয়, এই দিচাংকনি। বেছি ওখ নহয় তাৰমানে? হয়, চাপৰতে লাগে। বাপৰে, চাচি পুলিও বহুত লগাই থৈছে ন এইবোৰ এইফালে? চাওঁচোন চাচি পুলিখিনি। গোটেই বাৰীখন চাচি পুলিয়ে আন্ধাৰ কৰি ৰাখিছে। সময়ত বহুত টকা পাব দেই, লাখ টকা পাব। বাপৰে, আপোনালোকে কাটি দিলে নে কি? টেঙা মাছবোৰ ইমান ধুনীয়া হৈছে চা। বাপৰে, আহক আমাৰ ৱাৰ্ড মেম্বাৰী বাইদেউ ঘৰলৈ আহিছোঁ। তেওঁলোকে ফুলত পানী দি আছে। কি মস্তি ফুল দিছে, শাক কৰিছে। বাপৰে, ধুনীয়া ফুল। প্ৰতিটো সপ্তাহতে ফুল কেনে কি হয়? কোনে? আপোনালোকে দেখা দিয়ে এইখিনি আমাৰ আজৰি নাই। আৰু ৰাতিপুৱা চবেই ফুলত পানী দিয়ে, গছত পানী দিয়ে। মইহে আৰু নিদিওঁ। মই ডিউটিলৈ যাওঁ, সেইটো হয় বাৰু। হ'লেও থকা সময়ত দিওঁ বাৰু। সময় নাই আগৰ দিন গ'ল আৰু সঁচাই। এতিয়া মতা মানুহৰ কামখিনি মাইকী মানুহো কৰিব লাগিব। এনেকুৱা হৈছে মানে পৰিৱেশটো। ওকণি চোৱা দিন গ'ল, হেৰিয়া দিন গ'ল, লোকৰ ঘৰ কথা পতা দিন গ'ল। ব্যস্ততাৰ মাজত এইটো চা, এইটো হালধীয়া। এইজোপা কি ফুল বুলি কয় বাইদেউ? এইটো হালধীয়া বেগম বানিয়া ন? আজিকালি কয় বাগান ভেলিয়া। বাগান ভেলিয়া। আগতে কয় কাগজ ফুল। কাগজ ফুল ন? আমি আগতে কাগজ ফুল বুলি কৈছে। বাগান ভেলিয়া। আৰু এইটো কেইবাটাও কালাৰ আছে ন? আছে। এটা আমাৰ সেইটো এটা ৰঙা কালাৰ, আমাৰ বাহঁতৰ সেইটো আছে। লাই শাকৰ খেতি, আলু খেতি। আপোনালোকে গোটেই বছৰটো চাগে হেৰি নিকিনে ন? আলু গুটি ঘৰতে খেতি কৰি খায়। এইখিনি ধনিয়া নে গাজৰ? মাটিটো আছে কি ডাইৰেক্ট ৰ'দটো পৰে যে ইয়াত, সেইটো কাৰণে এনেকুৱা হৈছে। আহকচোন, ভিতৰতো চাব কি মস্তি। এইবাৰ চা কি মস্তি ন বাইদেউ, ইয়াত কি ফুল আছে? হালধীয়া এজোপা আছে, ৰঙা এজোপাও আছে। কেমেৰামেন মাতি লৈছো। এইজোপা কি ফুল কয় বাইদেউ? এইজোপা ৰঙা জোপা, এইজোপা কি অসুখ কিবা এটা বুলি কয় যে? কোনটো সময়ত আপুনি সময় পাই হয় এইবোৰ চাফা কৰিব? ইয়াত ধান কাটি আনি লক্ষী ইয়াতে থলে ন? খুব ভাল হৈছে আছে। এইজোপা কি কচু হয় ন? ইমান ডাঙৰকে হৈছে পাতটো। 400 টকা ন? 400 টকা। এই কিন্তু হেৰি হ'ব লাগিছিলে, ডাঙৰ বৰ বেলেগকে মেলিছে।
এইটো উল্টাকে মেলি দিছে যে বাইদেউ এইটো ফুলৰ পাতটো উল্টা আছে ফুল হয় ন কেইবাটাও হেৰি আছে এইটো আলু পা হয় নেকি সম্ভৱ কি মাৰি নিলে অহ ঐ বাইদেউ এই ফুলপাহৰ হেৰিটো বৰ উল্টাকে এনেকে উল্টাকে ওলোৱা গতে ওলাইছে যে এই ৱাৰ্ড মেম্বাৰ বাইদেউ মাতিলে তাৰ ওচৰলৈ গৈছিলো তাতো বৰ ধুনীয়া ধুনীয়া ফুল আছে আকৌ আপোনাক কোনোবা লাগে যদি ক'ব দেই মোৰ ভিডিঅ'টোৰ যোগে জনাইছো এয়া আমাৰ বাই হয় ফুল যদি লাগে এই সৰু সৰুটো হাতত 50 টকা আৰু এই ডাঙৰ কেইটা 100 টকা মই বিকিলো 4-5টা মান বিকিলে ন এইখিনি এইবিলাক দামী ফুল এইবিলাক মই 350 দি আনিছো এতিয়া তাৰ পৰা আকৌ মই হজ কৰি মানে হেৰি কৰিছে পুলি পচাইছে তাৰমানে আপুনি পুলি পচাই পেলাই এইকেইটা তুলিছো এতিয়া আকৌ পচাব সময় আহিব আৰু এতিয়া হোৱা নাই চিজনটো যোৱা পাছত ধুনীয়া লাগিছে ন এই পাই কি মস্তি লাগিছে সৰু সৰুটো একদম চাপতে ফুলে ন এইটো কলম দি উঠিবলৈ ডাঙৰ হয় ন একেটা গছতে মানে কেইবাটা কালাৰো হয় ন এইটো এতিয়া ইয়াতে বগা নীলা হৈছে এইটো সম্পূৰ্ণ নীলা হ'ব ন কিছুমান বগা উঠা পিংক কালাৰো হয় এইজোপা কি সেই বেগমবালিয়া এইটো কেইবাটা কালাৰ দেখিলো মই সেই বাইদেউহঁতৰ ঘৰতে এতিয়া আছে 3টা নে 4টা কালাৰ আছে ন 3টা 4টা কালাৰ আছে 5টা কালাৰ আছে এইটো কালাৰ এটা আছে সেইটো কালাৰ এটা আছে বেগমবালিয়া কয় বেগমবালিয়া কয় ন এইটো কালাৰো বেলেগ আৰু এই গছজোপা উঠাবলৈ অলপমান দিগদাৰ কষ্ট হয় মই এতিয়া 4-5 নৱেম্বৰ ডিচেম্বৰ ভিতৰত ফুলে এইবিলাক ডাল পচাবলৈ বৰ দিগদাৰ পটককে নিজিৰে এতিয়া এই হেৰি জানুৱাৰী ফেব্ৰুৱাৰী মাহত কাটিম আৰু ফেব্ৰুৱাৰীত কাটিব পৰা হ'ব ন কিবা বিকা ফুল আছে নি বিকা ফুল নাই এতিয়া মই বিকিবলৈ হেৰি কৰিব লাগিব বস্তুটো বৰ ধুনীয়া এইটো হেঙিঙত দিয়ে ন এইটো পোখাইছে খালি এইটো পোখাইছে ইয়াৰ পৰা মই আকৌ পচাব পাৰিব হয় নাই বস্তুটো বৰ বেলেগ ধৰণে হেৰি হৈছেচোন মই তাৰমানে এইটো মানে এনেকে ডালৰ পৰা তাৰমানে আকৌ হেৰি কৰি পিনি আকৌ এইডোখৰত এনেকে পোখাই চাওকচোন বাৰু বৰ বেলেগ ধৰণৰ হেৰি ন এইটো মই নাই দেখা এতিয়া পোখাই আহিছে ন এইটো এনেকুৱাই হ'বগৈ এইটো সৰু সৰু বগা ফুলো ফুলে বগা ফুল ফুলে এইটো ফুল ফুলিছে ফুলাৰ পাছত মানে এনেধৰণে মানে ডাঙৰ হ'বগে নহয় বস্তুটো কেনেকে চাওক ডালৰ পৰা মানে হেৰি পাতটো ওলাই পিনি আকৌ ইয়াত এই ডালটোত আকৌ পাতটোত আকৌ পোখা মেলিছে ইয়াতে এতিয়া কেইবাজোপা হ'ব ন কেইবাজোপা হ'ব এইখিনি মানে হেঙিং হেৰি এইটো আপুনি তাৰমানে এতিয়া পচাইছে আকৌ বেলেগত দিব বেলেগত দিম আছিলে আগতে ঢেৰ আছিলে বিকিলে তাৰমানে বিকিলো আৰু মৰি থাকিলে পানীটো ইয়াত কম পৰিমাণে দিব লাগিব বেছি দিব নালাগে এদিন দিলে 3-4 দিন নিদিলেও হয় নাই আৰু বিধ আছে এনেকুৱাই মানে হেঙিঙত দিব পাৰি আৰু হেঙিঙত নিদিলেও অন্যতো দিব পাৰি সেইটো বিধ ওলাই এইটো বস্তু এইটো ন এইটো বস্তু ওলাইছে এইটো এইটো ন এইটো একে টাইপ খালি বেলেগ এইটো ইমানেই চাপৰ হ'ব আৰু ইয়াৰ পৰা ওলাইছে এইবিলাক গছ ওলাইছে ন আকৌ পোখাটো এনেকে ওলাব সেইটো গতে ওলাব পোখাটো ওলাব সেইটো প্ৰজাতিয়ে তাৰমানে খালি এইটো অকমান বেলেগ প্ৰজাতিয়ে হয় মানে তৈয়াৰ কৰি দিয়ে নে এনে বেলেগ একো নিদিওঁ গোবৰ দিওঁ আৰু কেতিয়াবা পালে কেঁচু সাৰ দিওঁ আৰু এনেধৰণে পাতবিলাক শুকান পাতবিলাক গোটাই থওঁ আকৌ মানে শুকাবলৈ দিয়ে গুৰি কৰি মাটিৰ লগত মিহলাই দিয়ে ন তাৰমানে কি একো বস্তু তাৰমানে ইয়াত হেৰি নষ্ট নহয় হয় নাই নষ্ট নহয় এইবোৰ কি হ'ল এইবিলাক মানে হেৰি এইটো এটা পাত বাহা হয় এইটো পাত বাহা মানে হেৰি এইটো মানে পচাই থৈছো পচাই থৈছো তাৰ পৰা আকৌ পোখা ওলাব
এইটো এটা পোখা ওলাইছে নাই এইটোত পোখা ওলাব সেইকেইটাও বেলেগ বেলেগ ন আৰু এইটো যিখিনি কাটি থৈছো সেইখিনিও বেলেগ বেলেগ ন এইটো কি ফুল এইটো লিলি বুলি কয় এইটো লিলি ফুল ন এইটো ফুল ফুলে নাই ফুল ফুলে এইটো হালধীয়া ফুলে এতিয়া নতুনকে পুলি কেইটা ওলাইছে আৰু যোৱা বছৰ ফুলিছিলে এইটো বস্তুটো ওখ হয়নে ওখ হ'ব ন ওখ হ'ব মানে টাবটো ডাঙৰ লাগিব আৰু ওখও হ'ব আৰু ইয়াৰ মানে কেইবাটা প্ৰজাতি আছে বগা আছে হালধীয়া আছে ৰঙাও আছে বেঙুনীয়া আছে এইটো খালি হালধীয়া ন পিচ লিলি ইয়াৰো ফুল ফুলে কিন্তু মোৰ এইজোপা নতুনকে ৰুইছো এইটো পিচ লিলি বুলি কয় এইটো আকৌ ইয়াৰ কিনাৰতে এইটো পচাইছো মানে এইটো হেঙিঙত দিয়ে ন এইটো হেঙিঙত পাত বাহাই হয় এইটো হেঙিঙত দিয়ে ফুলপা কেনে এতিয়া ইয়াৰ ফুলপা বগাকে ফুলিব কচুৰ যেনেকে ফুলে ঠিক তেনেকে ফুলিব মাজতে হেৰি থুৰি এটা ওলাই এইটো ভাল লাগে ডাঙৰ হলে গম পাব ন নিজে ঘৰৰ ঘেঁহু কুটাই এইটো ৰুটি বনোৱা হৈছে সেইকাৰণে মাতিলে চাহ এইটো মানে টান হৈছে অকমান ৰিফাইন দি পেলাই সানিব লাগে আমি নাজানো বাৰু প্ৰথম আমি ঘেঁহু খুন্দাই আনিছে সেইটো কাৰণে মানে এতিয়া টান হৈছে এনেকে ঘিউ চিউ দিলে ভাল হ'ব চাগে ইমান টান না হয় ঠিকে আছে কিন্তু খাবলৈ বৰ সোৱাদ আকৌ দেখিছেনে ভিনদেউ বাই নিজৰ ঘৰতে ঘেঁহু খেতি কৰি হেৰি এইটো কেনেকে শুকুৱাই লয় নেকি শুকুৱাই মিলত খুন্দাব লাগে খুন্দাই মেলি আনি পিনি হেৰি কি পিনি আকৌ ৰুটি তৈয়াৰ কৰিছে অকমান ইমান জেগামান কোৰ মাৰি থোৱা কোৰ মাৰি খালি বেৰা দিব লাগিব দি দিম ছটিয়াই দিলে হৈ যাব দেখিছেনে বাৰু আজিকালি কোনে কয় কৰ্মী মানুহ নাই বুলি এয়াই প্ৰমাণ নিজৰ হেৰি কি কিনা এটা নাখাই পিনি নিজৰ ঘৰতে খেতি কৰি পিনি হেৰি কৰি খাইছে হয় নাই আহক আমি ভিনদেউ কষ্ট কৰা জুতি ৰুটি জুতিকে লওঁ কষ্ট জুতি আপোনালোকে চাই থাকক দেই কাৰোবাক যদি লাগে ক'ব দেই আমাৰ ভিনদেউ পুৰা খেতি কৰে কিন্তু